জাষ্ট তোমাক কেনেকুৱা লাগিছে প্ৰাক্তন প্ৰেমিকা গীত দেখিছা তুমি কেনেকুৱা লাগিছে তোমাৰ আচলতে আমি যেতিয়া কওঁ আমি কোনটো বেটছাৰ মানে চিনি নাপায় আমি কওঁ আমি ৰেগনৰ বেটছাৰ কাৰণ ধুনীয়া ছোৱালী চিনি পাইছিল এছৰ পৰা ডাবল এক্সেল হোৱা জাৰ্নিটো কেনেকুৱা লাগে এইটো বেছি কষ্ট নহয় জাষ্ট খাব লাগে বহিব লাগে हेलो गाइज गुड मॉर्निंग फ्रेंड्स आज मैं गई आसो नवोदयले माने मोर एक्स स्कूल तो सिल्भार जुबली आसे तो ताते गई आसो फ्रेंड एटा आहि गल तार लगते जाम কথা আছে বসুন বহিম কাহিনী চা পাইম খাই দিবা হেৰি অসুবিধা ফোন কৰি আছে কেলে গৈ আছো তই ৰৈ যাচোন ফুৰিবলৈ কৰি গলা লিটন বাৰমাহত কেইটা কথাটো কি প্ৰব্লেমটো কি এইবোৰ সংখ্যাই মানুহ এনেকৈ ফোনত লাগিছে এতিয়া কি আলু নাইকিয়া অলপ পিঁয়াজ নাইকিয়া নাই নমস্কাৰ মহানন্দ পায়ন মাৰ্ফত বসন্ত পায়ন পায়ন আৰু লিটন লগাব মই যে মোবাইল আনিছিলোঁ চাই ভাঙি দিছিলে গম পাওঁ ন আজি চাই কি ক'লে ক'ব এতিয়া মোৰ ইয়াৰ লগত এটাই এক্সেছ কৰে ই মোবাইল এটা আনিছিলে মই ভাঙি দিলোঁ নকিয়া C200 প্ৰথম মোবাইল মই আনিছোঁ নকৰে ছেভেনত প্ৰথমতে ভাঙি দিলোঁ সেইটো লৈ পেলাই মই বেয়া লাগে মই ছাৰ মই এতিয়া একো নাভাবোঁ বাছ এইটো মেমৰিজ এটা মোৰ অঁ বে ধৰিবলৈ কৈছে ছাৰৰ কথাটো আজিও মন আছে বে ডাবল মাৰিবি নেকি মিউজিক আহিছোঁ ৰ'বা সাংঘাতিক জীৱন মোৰ ল'ৰা এটা আছে আৰু তুমি জীৱিকা নিৰ্বাহ কৰিবলৈ কি কৰা কৈ দিয়া মই টেম্পু চলাওঁ আৰু কি কৰিম আৰু সৰুৰ পৰা বিজনেছ কেইটামান সৰুতে বিয়া পাতিলোঁ কৈ দিয়া সৰুতে বিয়া পাতিলোঁ কিহৰ কাৰণে বিয়া পাতিলে কি মন কৰি বিয়া পাতিলে এইবোৰ ইমান কৰি থাকিলে বেলেগে যদি 40,000 কৰে মই তাতকৈ 20,000 কম কৰো জানিব হয় নাই এইটো আমাৰ এক্সট্ৰা এক্সেল ডাবল এক্সেল চাৰিটা এক্সেল কাণলৈকে শকত হৈছে কাক হ'ব লাগিব মই সৰুৰ পৰা ই শকত ঠিক আছে তোৰ পেটটো চা দুই লাখ চা মই সৰুৰ পৰা শকত এই ডাঙৰ হৈ শকত আছে সেইটোৱে ডাঙৰ হৈছে শকত হৈছে মানে বাগানৰ হেৰিটো কাটিলে এটা দিগদাৰ হৈ যায় কলম দিগদাৰ হৈ যায় ডাঙৰ মাথা কি ইয়াৰ মাথাত হেলমেটটো দেখাই কিয় হাতটো হেলমেট খাই একদম এক্সেল আৰু একদম তাতকৈ নাই মানে তাতকৈ নাই সেইটোহে খাই হেল্ল' আপোনাৰ নামটো জনাব হয় মোৰ নাম ৰশ্মি কলিতা আপুনি মোক কোন হয় আপোনাৰ মই খুব ভাল ফ্ৰেণ্ড আমি বি ছেকশ্যনত আপুনি আমাৰ পিছফালে বহিছিলে আপোনাৰ যদি মনত আছে আৰু আপুনি বহুত শান্ত আছিলে আৰু সেইকাৰণে আপোনাক জনাজাত আছিলে तू समझा हाँ नहीं तू समझा नहीं অ'কে গাইজ মই ব্লগটো ৰশ্মি আগবঢ়াইছোঁ অ'কে তেনেকৈ দেখুৱাই দিব অ'কে অ'কে চবকে দেখুৱাই দে এবাৰ অ'কে চ' এয়া আমাৰ মেন পাৰ্থ মেন নহয় খালি পাৰ্থ শইকীয়াৰ নিকনেমটোৱে মেন এয়া আমাৰ মাজত আছে আমাৰ অচ্যুত আৰু এয়া শিৱ শিৱ অঁ ঠিকে তাৰপিছত এয়া আছে আমাৰ দাস তোমাক কেনেকুৱা লাগিছে প্ৰাক্তন প্ৰেমিকা গীত দেখিছা তুমি কেনেকুৱা লাগিছে তোমাৰ মোৰ ল'ৰা এটা হ'ল নহয় ভালেই লাগিছে তুমি দেখি আগৰ প্ৰেম কেনেকুৱা আহি গৈছে নেকি কিবা DC বা CD বা কিবা দেখি পেলি ভাল লাগে যেতিয়া আমি মেৰিধাক লগ পাইছোঁ মেৰিধাক আমি যেতিয়া আছে সি এছৰ পৰা ডাবল এক্সেল হোৱা জাৰ্নিটো কেনেকুৱা লাগে এইটো বেছি কষ্ট নহয় জাষ্ট খাব লাগে বহিব লাগে ডিউটি কৰিব লাগে শুব লাগে হেল্ল' এয়া মিনময় আমি আজি এখন টুইনিং হৈ গৈছে আমি দুটাৰ স্পেচিয়েলিটি এটাই আমি একো নাজানো কিন্তু আমি চবতে যাওঁ আমি চবতে এক্টিভ সিদ্ধাৰ্থ কি ক'বা তুমি আজি কেনেকুৱা লাগিছে বাবা তোমাৰ নামটো বাবা কেনেকৈ পঢ়িলা আমাক সেইটো লাগে বাবাৰ কৰি দে ধুনীয়া কিয় কাৰণে পঢ়িলে
আকৌ বাবা কেনেকৈ ধুনীয়াকৈ পৰিলে আৰু চবে দিছে মৰমত লৈ লৈছা লৈ লৈছোঁ আৰু সাদৰে গ্ৰহণ কৰিছোঁ অ'কে আমি ছোৱালী টিমটোৰ ওচৰলৈ যাম আমাৰ ছোৱালী টিমটোৰ ওচৰলৈ যাম। ছোৱালী টিমটোৰ ওচৰলৈ যাম আমি বাকী তোৰ মনত আছে নে অংকিতাকে মোকে তো আগতে গালি পাৰি থাক যে গালি পাৰি থাকোঁ এইবোৰ বাদ দিয়া আৰু বি ছেকশ্যন আগতে শিবিৰৰ এইখিনি এটা তিল আছিলে আৰু সি ইমান খটাকৈ মানে সেই তিলটো জ্বলাই পেলালে এটা নতুন ব্লগাৰ মানে ইউটিউবৰ পৰ্যায়ত নতুন ব্লগাৰ ৰশ্মি কলিতা এইটো শিবিৰৰ হয় মানে এয়া আমাৰ প্ৰিয়ংকা হাজৰিকা আৰু এতিয়া হাজো মানে আমাৰ বেটছৰ চবতছে এক্টিভ ছোৱালীজনী হাজো আৰু এয়া পুবালি নমস্কাৰ সকলো অ'কে এয়া মেনকা নমস্কাৰ দেই মেনকা অলপ চুলি চাপৰ সেইকাৰণে আৰু এয়া অনন্যা সেনাপতি হয় মই প্ৰিয়াংকী আমাৰ ধুনীয়া ছোৱালী এয়া পূৰ্ণিমা নমস্কাৰ এয়া আমাৰ সকলোৰে মৰমৰ আমাৰ ক্লাছৰ আচলতে আমি যেতিয়া কওঁ আমি কোনটো বেটছৰ মানে চিনি নাপায় আমি কওঁ আমি ৰেগনৰ বেটছৰ ধুনীয়া ছোৱালী চিনি পাইছে हम मालूम है तेरे बाप को मत सिखा चल এইটো সঁচা কথা হয় অ'কে নেক্সট এয়া দীপশিখা আমাৰ বেটছৰ স্কুল কেপ্টেইন দীপশিখা আজি ৰশ্মিয়ে বহুত ধুনীয়াকৈ ব্লগ বনাইছে নতুন ব্লগাৰ আৰু তাৰ লগতে বহুত ভালকৈ আজি এংকাৰিং কৰিলে মোৰ কথা ক'ব নালাগে নালাগে নি মইতো তই দেখাই থৈ নেকি বোলো চিবি বহুত ভাল ল'ৰা মই বৰ্ষা ডাবল মাৰিছে খাব পৰা নাই আহি ডাবল মাৰিলে এতিয়া আহি ডাবল মাৰিলে হা সেইকাৰণে খাব পৰা নাই তই এবাৰো খাইছ গালিও খাইছ পেট হৈ গ'ল
টিকেটটো খাই দিয়া হাঁহি দিয়া চেঞ্জ কৰা নাই ন এইটো নীলগিৰি আছে নীলগিৰি চেঞ্জ নাই ন কোন কথা ভাইটি তোমালোক এইটো